নামৰ জীয়ৰী বোৱাৰীয়ে এক অনন্য নিদৰ্শন দাঙি ধৰিছে। চৰকাৰী আঁচনিৰ বাবে আশা পানি নাথাকি গাঁওখনৰ জীয়ৰী বোৱাৰী ওলাই আহি চাফ চিকুণ তথা মেৰামতি কৰিলে নিজৰ অহা যোৱা কৰা পথ। লক্ষীপুৰ গাঁও পঞ্চায়তখন লক্ষীপুৰ পূব পাৰতে অৱস্থিত। কোনো এটা চৰকাৰী আঁচনিয়ে ঢুকি নাপালে গাঁওখনৰ উন্নয়নৰ বাবে কোনো আঁচনিয়ে প্ৰদান নকৰিলে পঞ্চায়ত অথবা কলাইগাঁৱৰ বিধায়ক মহেশ্বৰ বড়ো আৰু সাংসদ দিলীপ শইকীয়াই, যাৰ ফলশ্ৰুতিত আজি মহিলাসকলে এইদৰে হাতে হাতে দাগ তুলি ওলাই আহি পথৰ মেৰামতি কৰাত লাগি পৰিছে। আমি কাশপাৰা গাঁৱৰ ৰাইজে তাৰমানে এইখিনি ল'ৰা ছোৱালী আমাৰ লখিমপুৰত পঢ়ে, বালিপটাত পঢ়ে, গাড়ী মটৰ গ'লে ছাইড দিবই জেগা নাই। আমি সেইকাৰণে তাৰমানে জংঘলবিলাক কাটি আমি মুকল কৰি দিছোঁ, ল'ৰা ছোৱালীয়ে যাতে ছাইড দিব পাৰে আৰু ৰাস্তাটো আমাক লাগে। চৰকাৰক তাৰমানে আমি কি বোলে আমাৰ মহেশ্বৰ বড়ো ডাঙৰীয়াইও আমাক একো দিয়া নাই। সেইকাৰণে আমি ৰাস্তাটো হ'বৰ কাৰণে আমি জংঘলখিনি কাটি চাফা কৰি দিছোঁ।